প্ৰগ্ৰামটো পাতিছোঁ আমালোকে ইয়াতে মানে হ'ব না নহ'ব এনেকুৱাকৈ হৈছে আৰু বৰষুণো দি আছে বহুত। তো এইটোৰ মাজতে যে আমালোকে SOP মানি ক'ভিড SOP মানি প্ৰগ্ৰামটো আজিৰ অনুষ্ঠানটো কৰিব পাৰিছোঁ। এইটো কাৰণে মই সমগ্ৰ মোৰ সদস্যবিলাক আছে ইয়াতে, প্ৰেছিডেণ্ট, কাৰ্যকৰী সভাপতি, মোৰ ইয়াতে সমগ্ৰ সদস্যক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই সমগ্ৰ অসমবাসীক মই আহ্বান জনাম যে SOP মানি আমালোকে যে পূজা কৰিব পাৰি আছোঁ, এই কোভিডৰ পিছতো মই আমালোকে পূজা পাতিব মানে পাৰি আছোঁ। এইটোৰ কাৰণে মানে ধন্যবাদ। আৰু সকলোৱে SOP মানি পূজাটো উপভোগ কৰিব। আজি মহালয়া উপলক্ষে আমি বাংলা সাহিত্য সংস্কৃতি মঞ্চৰ তৰফৰ পৰা মহিষাসুৰ মৰ্দিনী নৃত্য গীতি আলক্ষ এইটো উপস্থাপিত কৰিছোঁ। আমাৰ উদ্দেশ্য হ'ল যে আগন্তুক যে শাৰদোৎসৱ, এইটো বহুতৰ কাৰণে ধৰ্মীয় উৎসৱ হ'ব পাৰে, আমাৰ কাৰণে এইটো এটা ডাঙৰ সামাজিক উৎসৱ। বাঙালীৰ কাৰণে বিশেষকৈ এইটো এটা সামাজিক উৎসৱ, এইটো খাটাং কথা। এই দিনত মা দুৰ্গা মহিষাসুৰ বধ কৰিছিলে, অৰ্থাৎ অশুভ শক্তিক পৰাজিত কৰিছিলে, শুভ শক্তিৰ বিজয় হৈছিলে। আমি এইকাৰণে অসমৰ ভিতৰতে বিশেষকৈ যিমান অন্তৰ্ঘাতমূলক কাম কৰি আছে, যিবিলাকে বিভেদকামী শক্তি যিবিলাক আছে, এইবিলাকৰ ধ্বংস হৈ যাতে শুভবুদ্ধি সম্পন্ন নাগৰিকৰ বিজয় সাব্যস্ত হয়, এইকাৰণে আহ্বান জনাবৰ কাৰণে আমি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আমি আশা কৰিছোঁ যে এখন সুন্দৰ অসম, সুন্দৰ ভাৰতবৰ্ষ গঠন হ'ব। ভাৰতবৰ্ষৰ যিবিলাক শুভবুদ্ধি সম্পন্ন নাগৰিক, সিহঁতৰ বিজয় নিশ্চয় সাব্যস্ত হ'ব। এইটোৱেই আমাৰ উদ্দেশ্য।